আপুনি জানেনে মা দুৰ্গা আচলতে কোন হয়? পৌৰাণিক মতে মা দুৰ্গা এক শক্তিশালী দেৱী। তেওঁৰ জন্মৰ কাহিনী হৈছে অসুৰ মহিষাসুৰৰ অত্যাচাৰৰ পৰা দেৱলোকৰ ৰক্ষা কৰিবলৈ। মহিষাসুৰ আছিল এক অসুৰ যাৰ অসীম শক্তি আছিল। তেওঁ দেৱতাসকলৰ পৰা অমৰত্ব লাভ কৰিছিল। পৰিসৰলৈ বাচিবলৈ তেওঁ বহু যুদ্ধ চলাইছিল। দেৱতাসকলে তেওঁৰ অসীম শক্তিৰ সন্মুখীন হৈ শিৱ, বিষ্ণু, ব্ৰহ্মা আদি দেৱতাসকলৰ পৰা এক পৰিসৰে পূৰ্ণ শক্তি সংগ্ৰহ কৰে। সেই শক্তিৰ মিলন হৈ সৃষ্টি হয় মা দুৰ্গা। মা দুৰ্গা 10টা হাতৰ দৈত্যৰ ধ্বংসৰস্ত্ৰ লৈ মহিষাসুৰক ধ্বংস কৰিবলৈ এক মহাকাব্যিক যুদ্ধত নামিছিল। অৱশেষত তেওঁ মহিষাসুৰক বধ কৰি দেৱলোকৰ সুৰক্ষা নিশ্চিত কৰিছিল। তেওঁ আছিল ধৰ্মৰ প্ৰতীক, শক্তিৰ দেৱী, অথবা যিকোনো অসৎ শক্তিৰ বিপক্ষে যুদ্ধ কৰা এক অক্ষয় শক্তি। মা দুৰ্গাৰ পূজা দশহৰাৰ সময়ত বিশেষভাৱে অনুষ্ঠিত হয়। তেওঁৰ পূজা শক্তি, সাহস আৰু ধাৰ্মিক মূল্যবোধৰ প্ৰতীক। মা দুৰ্গা আমাৰ প্ৰচণ্ড শক্তি আৰু সাহসৰ প্ৰতীক। তেওঁৰ পূজা আমাৰ জীৱনত নতুন শক্তি আৰু পৰিৱৰ্তন আনে।